এবি ডিভিলিয়াৰ্ছ এই নামটোৱে যথেষ্ট ক্ৰিকেটৰ মহাকাব্য বৰ্ণনা কৰিবলৈ। আত্মবিশ্বাসেৰে ভৰপূৰ মিষ্টাৰ 360 দিয়ে আকৌ এবাৰ দেখুৱাই দিলে কিয় তেওঁ বিশ্ব ক্ৰিকেটৰ এজন অল টাইম গ্ৰেট খেলুৱৈ। চলিত WCLত তেওঁ ৰচিলে পুনৰ এক নতুন ইতিহাস। WCLত দক্ষিণ আফ্ৰিকা লিজেণ্ডৰ হৈ 41 বলত সম্পূৰ্ণ কৰে শতক। ইনিংছটোত তেওঁ মাৰে 7টা 6 আৰু 15টাকৈ 4। প্ৰতিটো শ্বট আছিল নিখুঁত আৰু দৰ্শনীয়, যেন শিল্পীৰ তুলিৰে অঁকা একো-একোটা জীৱন্ত ছবি। তেওঁ দেখুৱাই দিলে যে বয়স মাত্ৰ এটা নম্বৰহে। বেট হাতত ডিভিলিয়াৰ্ছ আগৰ দৰেই। কোনে ভাবিছিল যিয়ে অৱসৰ লৈছিল তেওঁ এতিয়া এনেদৰে ক্ৰিজত আগুৰি থাকিব। এনে লাগিছিল যেন তেওঁ সময়ক ৰুদ্ধ কৰি পিছুৱাই লৈ গৈছে 4 বছৰ। কিয় যে তেওঁ অৱসৰ লৈছিল সেয়া ভাবিয়েই বেকুলতাৰে ভৰি পৰে প্ৰত্যেক ক্ৰিকেট অনুৰাগীৰ প্ৰাণ। ডিভিলিয়াৰ্ছৰ লগত বেট কৰিবলৈ আহিছিল হাছিম আমলা, কিন্তু সেয়া যেন আছিল এক নীৰৱ দৰ্শক। নন ষ্ট্ৰাইকাৰ এণ্ডত ৰৈ মুগ্ধ চকুৰে চাই থাকিল 22 গজত অঁকা সেই বেটিং কলাৰ যাদু। এবি ডিভিলিয়াৰ্ছে আকৌ এবাৰ জনাই দিলে ক্ৰিকেট তেওঁৰ শৰীৰত নহয়, তেওঁৰ প্ৰাণত। মিষ্টাৰ 360D ইজ নট জাষ্ট এ নিকনেম, ই এটা শ্ৰদ্ধা, এটা প্ৰমাণ যে খেল এখনলৈ প্ৰেম, মন আৰু কৌশল একেলগে থাকিলে ইতিহাসৰ সদায় পুনৰাৱৰ্তন হ'বই।